হোজাইৰ লংকাত অনুষ্ঠিত সদৌ অসম বড়ো ছাত্ৰ সংস্থাৰ ২৬তম অধিৱেশন। হোজাই জিলা লংকাৰ ডিমৰু পথাৰত ১২-১৩ নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম বড়ো ছাত্ৰ সংস্থাৰ নগাঁও জিলা শাখাৰ ২৬তম বাৰ্ষিক অধিৱেশন। এই অধিৱেশনতে নৱগঠিত হোজাই জিলাৰ সদৌ অসম বড়ো ছাত্ৰ সংস্থাৰ নতুনকৈ হোজাই জিলাৰ শাখা গঠিত হয়। নগাঁও জিলা সমিতিৰ ২৬তম সাধাৰণ অধিৱেশন আৰু কাকি আঞ্চলিক সমিতিৰ ১৫তম অধিৱেশন আজি পুৰণা কাকিত অনুষ্ঠিত হৈছে। নিখিল বড়ো ছাত্ৰ সন্থা কেৱল এটা অনুষ্ঠানেই নহয়, এক বৃহৎ বড়ো জনগোষ্ঠীক একত্ৰিত কৰি ৰখাত যথেষ্ট তেওঁলোকে উদ্যোগ গ্ৰহণ কৰি আহিছে। ১৯৬৭ চনতে গঠন হোৱা নিখিল বড়ো ছাত্ৰ সন্থাই সমগ্ৰ বড়ো জাতিৰ লগতে অন্যান্য পিছপৰা জনগোষ্ঠীৰ এই অনুষ্ঠান উপস্থিত থাকে সদৌ অসম বড়ো ছাত্ৰ সংস্থাৰ নগাঁও জিলা সভাপতি অমৃত খাকলাৰী, সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলাৰীৰ লগতে নগাঁও জিলা বড়ো ছাত্ৰ সংস্থাৰ উপদেষ্টা দেৱেন বড়ো। এই অনুষ্ঠানতে বড়ো ছাত্ৰ ছাত্ৰীৰ বিভিন্ন ক্ষেত্ৰত উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত আলোচনা কৰাৰ লগতে কাকি বনাঞ্চলত বসবাস কৰা বড়ো লোকসকলৰ মাটি পট্টা নিশ্চিত কৰাৰ বাবে চৰকাৰক দাবী জনোৱাৰ লগতে এই ক্ষেত্ৰত আগন্তুক দিনত বড়ো ছাত্ৰ সংস্থাই তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে। লংকাৰ পৰা গৌতম মেছৰ ৰিপৰ্ট, গ্ল'বেল নিউজ।